মানে মই নিজে নিজে উঠি দিব লাগে নহয় জানো মানে মই চেষ্টা নিৰাবৰণ কৰিব লাগে আপোনালোকৰ গোচৰটো কি মোৰ ওপৰত আপোনালোকৰ মই কেনেকুৱা ধৰণৰ অপৰাধী মোক আপোনালোকে ৱাৰেণ্ট দিব লাগে নে নাই এতিয়া মোক যে এৰেষ্ট কৰিব আপোনালোকে মোক ৱাৰেণ্টখন দিয়ক প্ৰথমতে মোৰ ৱাৰেণ্ট দিয়ক ৱাৰেণ্টৰ কপি দিয়ক এৰেষ্ট মেমো দিয়ক মোক আৰে নিদিয়াকে আপোনালোকে কেনেকে মানে মোক ডকাইতৰ নিচিনাকে ধৰিব নেকি আপোনালোকে পুলিচ মানে ডকাইত হ'ব এতিয়া পুলিচ মানে ডকাইত হ'ব নেকি এতিয়া আপোনালোকে ডকাইতৰ নিচিনাকে মোক মানে গ্ৰেপ্তাৰ কৰিব নেকি আপোনালোকে ডকাইতৰ নিচিনাকে আৰু কোনো বিদেশী হিন্দু হওক মুছলমান হওক কোনো বিদেশীক অসমত অহাটো কেতিয়াও মানি নলওঁ আৰু নলওঁ স্বাস্থ্য খুব বেয়া এখন আপোনালোকে ডাক্তৰৰ যদি এইমাত্ৰ আপোনালোকে ডাক্তৰৰ যদি প্ৰেছক্ৰিপশ্যন চাই তেতিয়াহ'লে মোৰ কেইবাটাও এটা হ'ল যে খাদ্যনলীত একেবাৰে ঘাঁহ হৈছে 2 নম্বৰ মোৰ কি কয় কিডনী ষ্টোন হৈছে 6.7 পৰা আৰম্ভ কৰি কেইবাটাও ষ্টোন হৈছে 6.7 mm তাৰ পাছত মোৰ কি কয় আপোনাৰ পেটৰ বিষ হৈ আছে কালি মই চেলাইন লৈছোঁ আপোনালোকে দেখিব পাৰে গোটেই চেলাইন লোৱা অৱস্থাটো চাওক আপোনালোকে কি ধৰণৰ অৱস্থা হৈ আছে গোটেই কিমান ঠাইত চেলাইন ল'বলগীয়া হৈছে তো আপোনালোকে চাই লওক নিজে এই দুইখন হাততে এনেকুৱা পৰিস্থিতিত মই আছো তাৰ পাছত মোক এনেকৈ বাৰম্বাৰ গ্ৰেপ্তাৰ কৰি চৰকাৰে এনেকুৱাকে দেখুৱাব খুজিছে যে অখিল গগৈ বাগিৰে যেন অন্য কোনো সমস্যা দেশত নাই মই এই মুহূৰ্তত সমগ্ৰ অসমবাসী ৰাইজক আকৌ অনুৰোধ কৰিছো যে লকডাউন মানি লওক কিন্তু লকডাউন ভংগ কৰাৰ নামত মানুহৰ ওপৰত পুলিচৰ যি নিৰ্যাতন এইটো কেতিয়াও মানি নল'ব এই সময়তো আপোনাৰ ওপৰত যিটো নিৰ্যাতন চলাইছে এই সময়ত হয়তো সৰ্বানন্দ সোণোৱালে আমাৰ প্ৰতিটো চেনেলৰ আপোনাৰ দায়িত্ব গ্ৰহণ কৰে তেওঁক আপুনি কিবা ক'ব বিচাৰিব নেকি আচলতে আপোনাৰ ওপৰত যিটো আচলতে এটা সুখন নিষ্পেষণ এই মুহূৰ্তত মই সৰ্বানন্দ সোণোৱালক একো ক'ব নোখোজো মাত্ৰ এটাই কথা ক'ব খোজো যে আইলৈ যি পাথৰ গোপাইলৈ একেটা শৰ কেতিয়াবা যাব পাৰে বেলেগ আৰু একো নকওঁ সৰ্বানন্দ সোণোৱাল এতিয়া দিল্লীৰ পুতলা হৈ আছে গতিকে তেওঁৰ নিজৰ বিবেকেৰে বিবেচনা কৰিব পৰা নাই যি ধৰণে এটাৰ পাছত আনটো গোচৰ দি মোক এনেকৈ আবদ্ধ কৰি ৰাখিব খোজা হৈছে এইটো কেৱল বেআইনীয়ে নহয় এইটো অমানৱীয় আৰু কোনো মানুহক এনেকৈ নিৰ্যাতন দিয়াটো কেতিয়াও উচিত নহয় আপোনাৰ বৃদ্ধা মাতৃৰ প্ৰতি কিবা আছে মা খুব বেয়া অৱস্থা মাৰ আচলতে এটা অপাৰেশ্যন আছিলে চকুৰ অপাৰেশ্যন মাৰ চকুৰ অপাৰেশ্যনটোৰ দিন কেইবাবাৰ ফিক্স কৰিলে কিন্তু মোক গ্ৰেপ্তাৰ কৰি জেলত ৰখাৰ কাৰণে মই অপাৰেশ্যনটো কৰাব পৰা নাই মই মাত্ৰ এটাই অনুৰোধ কৰিম মা আপুনি চকুৰ অপাৰেশ্যনটো কৰাই লওক মাৰ অৱস্থাটো খুব বেয়া মই আশা কৰিম যে মোৰ পৰিয়াল ভাল চিকিৎসা কৰাব লাগে সেইটো সঠিক